সকলোকে নমস্কাৰ জনাইছোঁ লগত শাৰদীয় দুৰ্গোৎসৱৰ সকলোলৈকে যাইছোঁ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা। পিছে গাইজ ৰ'ব আপোনালোকে কি পূজা চাব যাব ওলালে নেকি বাৰু? পূজা চাব যদি যাব ওলাইছে তেতিয়াহ'লে মোৰ দৰ্জাৰ মুখতো এপাক ৰৈ যাবচোন, মোক মাতিবচোন, ৰাণী আহা পূজা চাবলৈকে যাওঁ। আৰু যে আপোনালোকে বহুত ফুটনি মাৰি আছিলে, মই কাপোৰ লৈছোঁ চোৱা, মই চুলি ষ্ট্ৰেট কৰিছোঁ চোৱা, মই কাণফুলি লৈছোঁ চোৱা, মই মেকআপ লৈছোঁ চোৱা, মই ফেচিয়েল কৰিছোঁ চোৱা। মই ফেচিয়েল কৰা নাই বাবে মই দুৰ্গা দেৱীয়ে এইটো উপহাৰেই দিছে অলৰেডি, বুজি পাইছে? আপোনালোকে যে বহুত ফুটনি মাৰি আছিলে। আৰু তাৰোপৰিও এই দোকানী সন্থাকেইটাৰ কথা কৈছোঁ। দোকানী সন্থা আমাৰ নিচিনা যে ফুল কমলীয়া ছোৱালী গ'লে যে এটকা কম নিদিয়া যে, বহুত যে দম দিয়া যে, দম দি কিনে কয় যে নালাগে যা, নালাগে ল'ব নালাগে যা, মোৰ তোমালোকৰ নিচিনা বহুত কাষ্টমাৰ আহিব, মোৰ বিক্ৰী হ'ব, এনেকৈ যে কোৱা। এতিয়া কেনেকুৱা লাগিছে? এতিয়া দেখিছেনে ওপৰৰ ফালৰ পৰা দি দিছে তোমালোকক টকা। সেইকাৰণে মই আপোনালোকক কৈছিলোঁ যে এই 2 টকা আমাৰ ছোৱালীবিলাকক কমাই দিব বস্তুবিলাক, ইমান একেবাৰে দাম দৰ খেলি নাথাকিব আমাৰ লগত। কিন্তু আপোনালোকে যে নুশুনে, এইবিলাক কথাটো নুবুজাৰ কাৰণে আজি দেখিছেনে এতিয়া ডুবাই দিছেনে বতৰে, কেনেকুৱা দিছে। এতিয়া কৰকচোন বতৰৰ লগত কাজিয়া। সেইকাৰণে বস্তুখিনি বিক্ৰী যাবৰ কাৰণে আমাৰ নিচিনা ছোৱালীবিলাকক 10 পইচা হ'লেও কমাই দিব লাগে, বুজি পাইছে? আৰু নিদিয়া নহয়, সেইকাৰণেহে মোৰ বেয়া লাগিছে। আৰু সহ্যয়ে হ'ল বুলি দুৰ্গা দেৱীয়ে কিমান সহ্য কৰিব কওকচোন আপোনালোকে? ইমান দিনৰ পৰা তেখেতক সাজি কাচি ওলাই কিনে দুৰ্গাগৰাকীক স্থাপন কৰে পূজা কৰিবৰ কাৰণে। আৰু আমাৰ ছোৱালী সন্থা কি কৰে, ইছৰাম পাৰ্লাৰ গৈ কিনে দুৰ্গাক মানে পিষ্টতে পেলাই থৈ দিয়ে। এনেকুৱা মেকআপ কৰিব, এনেকুৱা কি সানিব, ইছৰাম দুৰ্গা দেৱী অতিষ্ঠ হৈ গৈছে। দুৰ্গা দেৱীয়ে ভাবিছে মোৰ লগত পাংগা ল'বা আহিছা হা, ছোৱালী সন্থা ভাবিছে মোৰ লগত পাংগা ল'বা আহিছা হা, ইমান বছৰৰ পৰা মোক তৈয়াৰ কৰি কিনে ময়ে ইমান ফুটনি নামাৰোঁ আৰু তোমালোকে ফুটনি মাৰিব আহিছা। সেইকাৰণে দিছেনে এতিয়া ওলাই কিনে বতৰে দিছে। এতিয়া যাচোন কিমান ষ্টাইল কৰি যা। আমাৰ ছোৱালী সন্থা কিন্তু কম নহয়, যিমান বৰষুণ দিলে লাগিলে এঘাটলে কাপোৰ কচাব, তথাপিতো যাব কিন্তু মেকআপ কৰি, লাগিলে ছাতি লৈ যাব, লাগিলে পলিথিন হ'লেও পিন্ধি যাব, কিন্তু নোযোৱাকৈ নাথাকে। চাবাচোন, চাবা আৰু 2 দিন পিছত আকৌ দেখিবা কি ফটো ভাইৰেল হৈ থাকিব, ৰাম পূজাত বোলে এনেকৈ গৈছে তেনেকৈ গৈছে, কিন্তু নোযোৱাকৈ নাথাকে। কিন্তু দুৰ্গা দেৱী বহুত খং উঠিছে এইবাৰ, ইমান সাজি কাজি ছোৱালীবিলাক ওলাই নাযায় মেকআপ ময়দা সানি কিনে। সেইকাৰণে দুৰ্গা দেৱী অতিষ্ঠ হৈ কিনে বৰষুণটো দি দিছে, বুজি পাইছে? কিন্তু ছোৱালী সন্থাক কৈছোঁ নেৰিবা, লাগি থকা। দুৰ্গা দেৱী পিছ পেলাই হ'লেও যাব লাগিব, বুজি পাইছে? দুৰ্গা পূজাহে চাব যাবা, তাতে মানুহে চাব যাবা, ধুনীয়া সুন্দৰ ল'ৰাইহে চাব যাবা, দুৰ্গা দেৱীকটো চাব নোযোৱা ন। গতিকে নেৰিবা, লাগি থকা, যিমান লাগি থকা। সহ্যৰতা সীমা থাকে, দুৰ্গা দেৱী কিন্তু অতিষ্ঠ হৈ গৈছে কৈ থ'লোঁ।